পবিত্ৰ শাওণ মাহৰ প্ৰথম সোমবাৰে আমি গৈছিলোঁ শিৱ মন্দিৰলৈ। এইটো ভিডিঅ' ক্লিপটো মই বহুত আগতীয়াকৈ কৰি থৈছিলোঁ, কিন্তু মই দিব পৰা নাছিলোঁ। যিহেতু আজি পূজা কৰিলোঁ যিহেতু গোসাঁইক পূজা কৰি বহুত ভাল লাগিল। যিহেতু প্ৰথমবাৰ আহিছোঁ এই মন্দিৰটোত, গোসাঁইৰ চৰণত সেৱা জনালোঁ আৰু ল'ৰাটোকো লৈ আহিছিলোঁ। ল'ৰাটো দেখিছেনে, খোজকাঢ়ি গৈ আছে। মোৰে ভাগৰ লাগিছে, ঘাম বাহিৰ হৈ গৈছে, কিন্তু নাই, তাৰ ভাগৰো লগা নাই, মনি লগা নাই। যিহেতু এই মন্দিৰটো বহুত ওপৰত, পাহাৰৰ ওপৰত, আৰু পাহাৰৰ ওপৰতে অৱস্থিত শিৱ মন্দিৰটো। আৰু এই শিৱ মন্দিৰটো আছে নৰ্থ গুৱাহাটীৰ ৰজাদুৱাৰ ঘাটৰ মানে লেফ্ট ছাইডে। অলপমান ঘাটটোৰ ওপৰত উঠি আহি এই মন্দিৰটো মানে চিধা আপোনালোকে ওপৰত আহিব পাৰিব। চিধা মানে খোজকাঢ়িব লাগে আৰু ওপৰত আহিবলৈ। দেখিছে, ইয়াৰ পৰাই দেখা পাই আছে ব্ৰহ্মপুত্ৰটো। আৰু আজি যিহেতু প্ৰথম সোমবাৰ, সকলোৱে পূজা দিবলৈ আহিছে গোসাঁইক। আৰু মোৰ ল'ৰাটোৰ ভাগৰে লগা নাই, খোজকাঢ়িয়ে আছে, ওপৰৰ পৰা খোজকাঢ়ি আছে, আহোঁতেও খোজকাঢ়িছে, যোৱাতেও খোজকাঢ়ি আছে, বাপেকৰ হাতত ধৰি। এইটো দেখিছেনে, ব্ৰহ্মপুত্ৰটো গোটেই দেখা পাই আছে ইয়াৰ পৰা। এতিয়া গৈ আছোঁ সেইখিনি। এইটো হ'ল ঘাট, ইয়াতে আমি জাহাজত উঠোঁ আৰু এইটো জাহাজৰ ঘাট। আৰু আজি